নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টি ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আহকচোন আজি আমি অসমৰ 10জন মন্ত্ৰীৰ বিষয়ে জানো। ইয়াত প্ৰথমতে আছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰটো হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। 2 নম্বৰত আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 3 নম্বৰত আছে বৰ্তমান অসমৰ শক্তিমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে প্ৰশান্ত ফুকন। 4 নম্বৰত আছে বৰ্তমান অসমৰ বনমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী। 5 নম্বৰত আছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে ৰণোজ পেগু। 6 নম্বৰত আছে বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে অতুল বৰা। 7 নম্বৰত আছে বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে যোগেন মহন। 8 নম্বৰত আছে বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে অজন্তা নেওগ। 9 নম্বৰত আছে বৰ্তমান অসমৰ গৃহমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে জয়ন্ত মল্ল বৰুৱা। 10 নম্বৰত আছে বৰ্তমান অসমৰ খাদ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে কৌশিক ৰায়। ধন্যবাদ।